हेलो एवरीवन या धूप चाकी मन्दिरলৈ আজি ক'ত গৈছো দেখিছেনে আজি গৈছো মই মন্দিৰলৈ বুলি যেহেতু শাওন মাহৰ আজি তৃতীয়টো সোমবাৰ সেইবাবে ভাবিলো আজি মই মন্দিৰৰ পৰা এপাক আহোঁগৈ প্ৰত্যেক বছৰ যেহেতু এবাৰ হলো এনেকৈ মন্দিৰলৈ আহো শাওন মাহত সেইবাবে ভাবিলো আজি সময় সুবিধা মিনিটো এপাক গৈ আহোঁগৈ যেহেতু সময় সুবিধাৰ কথা আছে ন সেইবাবে এয়া দেখিছেনে বলবমলৈ বুলি যোৱা গাড়ী দুখনো দেখিলো ভক্তপ্ৰাণ ৰাইজসকল গৈ আছে বলবমলৈ বুলি এয়া ভৰি ধুই মেলি ললো যেহেতু মন্দিৰলৈ যাওঁ মন্দিৰৰ ভিতৰলৈ যাওঁ বাহিৰৰ পৰা আহিছো যেহেতু এয়া মন্দিৰলৈ বুলি আহিলো এয়া দেখিছেনে বাহিৰৰ পৰিৱেশ মানুহবিলাকে চাকি বন্তি প্ৰায় জ্বলাই আছে আৰু বহুতে আসলতে জ্বলাই মেলি গ'লো ঘৰা ঘৰি যেহেতু আমি যোৱা অলপ পলম হৈছিল সেইবাবে এয়া টিকলুজনী দেখিছেনে আমাৰ দাদাৰ ছোৱালী মন্দিৰলৈ যেহেতু আহিছো সেইবাবে এয়া চাকি ধুনীয়াকৈ জ্বলাই মেলি লৈছো যেহেতু মানুহ আছিলে বাৰু তথাপিতো আমি যাওঁতে মানুহ আছিলে বহুত বেছি আছিলে এয়া চাকি জ্বলাই মেলি ললো ধূপো ধুনীয়াকৈ জ্বলাই মেলি লৈছো ধূপ চাকি জ্বলাই মেলি এনেকৈ বেলপাত ফুল এনেকৈ লৈ মেলি আহিছিলো যেহেতু দিবলৈ বুলি আৰু আসলতে মন্দিৰলৈ অহা বুলি ক'লে মনটো বহুত বেছি শান্তি লাগে বহুত বেছি পবিত্ৰ যেন লাগে সেইবাবে ভাল লাগে এনেকৈ আহিবলৈ পালে মন্দিৰলৈ এয়া চাকি ধূপ ধুনীয়াকৈ জ্বলাই মেলি ললো হেৱাও ধুনীয়াকৈ কৰি মেলি লৈছো আৰু এয়া ধূপগিডাল বোলো ক'ত থম আকৌ থবলৈ যেহেতু একো নাছিলে সেইবাবে এয়া দেখিছেনে ধূপগিডাল থৈ মেলি ধুনীয়াকৈ সেৱা কৰি মেলি লৈছো যেহেতু শিৱ বাবাৰ চৰণতে সেৱা লৈছো আৰু যেহেতু শিৱ বাবাই যেন চকু মেলি চাই আৰু এয়া চাকি গছ জ্বলাই মেলি হৈ গ'ল আৰু এয়া দেখিছেনে শিৱলিংগত যেহেতু গাখীৰ ঢালিবৰ কাৰণে অকণমান আনিছিলোঁ এয়া গাখীৰ অলপো ঢালি ল'লোঁ যিহেতু শিৱলিংগত গাখীৰ ঢালিব লাগে আৰু এয়া চাকি বন্তি জ্বলাই মেলি যিহেতু আহিলোঁ বাহিৰলৈ বুলি এয়া প্ৰসাদো খাই ল'লোঁ এয়া আকৌ দেখিছেনে কি বিদ্যাপাত এই পাত খেলা দেখি আচলতে মোৰ সৰুকাললৈ মনত পৰি গ'ল আগতে এই খেলা কি কৰোঁ জানেনে কিতাপৰ মাজত ভৰাই থৈ দিওঁ পঢ়িব পাৰে বুলি কয় আৰু এনেকৈ সেইবাবে এয়া দেখিছেনে মন্দিৰৰ সন্মুখখন আপোনালোককো দেখাই দিলোঁ আচলতে মন্দিৰৰ সন্মুখখন বহুত বেছি ধুনীয়া দেখিবৰ কাৰণে এয়া দেখিছেনে মন্দিৰৰ পৰা যিহেতু চাকি ধূপ জ্বলাই মেলি এনেকৈ হৈ গ'ল আৰু আমাৰ সেইবাবে এনেকৈ ঘৰলৈ বুলি যাওঁ আৰু ওলাইছোঁ এনেকৈ এয়া টমটমো আহি পালেহি যিহেতু বতৰো বহুত ডাৱৰীয়া হৈ আহিছিলে আৰু আপোনালোকে মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি মোৰ পেজখন ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি দিব বাই।